স্কুলত যাবা লাগি থাক তুমি দেৰি মই দিনা প্ৰাৰ্থনা গাবা লাগি নাপাও শুনছ ইয়াতে কি আহিছে আকৌ বাহিৰত দেখিছো আৰু পা আহে দেৰিয়ে হলে মোবাইলটো এনেকে থৈছো নোলাবি আকৌ চলাটো পিছত পিন্ধাম আগতে মোবাইলটো এনেকে ধৰি ৰিলছ এটা বনাম মন হৈছে নোলাবি না এনেকে ধৰি থাকি নোলাবি দেই মোৰ দেৰি ঘূৰাই দি নোলাবি দেখছা চলি স্কুলে লৈ যাব লাগে হে কালাবোৰ হেঙাৰ ৰঙা লাগে এটা চানা থকা গাড়ীহে খুব বেছি হৈছে বস্তুবোৰ চলিটো লৈ যাব লাগে নালাগে স্কুলত দেখি হে চালি মই এটা হে ডেন্সৰ স্কুল পাচ্ছো আনি এটা কচা একেবাৰে নেহু গৰম কৰি কৰি বহেই দিলা গৃহস্থী আৰু উঠেই বহাব বা বতাচৰে সোমাল দেখো কি হল বা কি হল আকৌ দেহাৰ বস্তুগিলাহে পাইছো আছে নে নাই হয় নমস্কাৰ ছাৰ হয় 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 বুইনগৰ জিপিৰ এই সেনাপতি পাৰাত 14টা আৰু হয় মহিলাপাৰাত 42টা টোটেল 70টা হয় ধুনীয়াকৈ কাম কৰি আছে তেওঁলোকে এই মই ৰাতিপুৱা গৈ ধুনীয়াকৈ দেখুৱাই থৈ আহোঁ হয় হয় দুজনকৈ প্ৰতি ঘৰতে হয় হয় ধুনীয়াকৈ কাম কৰি আছে তেওঁলোকে একো চিন্তা কৰিবই নালাগে আপুনি হয় মাত্ৰ এই পাইপখিনি পঠিয়াই দিয়াৰ ব্যৱস্থাটো কৰক হয় পাইপখিনি আহি পোৱা নাই বোলা হয় 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 2 এদিনৰ ভিতৰতে পঠাই দিয়ক কালিলৈকে পঠিয়াই দিলে আৰু তেওঁলোকে ফিটিং কৰিবই হয় 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 এই নাই মছলা পাতি ঠিকে দিছে মছলা পাতি একদম 3 একৰে মছলা মাৰি আছে তেওঁলোকে হয় 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 ঠিক আছে হয় ইমান দিনে বাহিৰত হাগি মহে ৰাহে কামুৰিটো পিলাখন চাবা নৰা কৰে আজি ক'ত যাবি ইমান ধুনীয়া চৰকাৰী লেট্ৰিন পাইছো আজি এটাই হাগি মই এই জন্ম যুগত লেট্ৰিনত হাগি পাওঁ নাই কেনেকে বা হাগে এটা দেখোন মাটি দিহে ভৰ্তি মই বাৰু কামটো কৰিলো কি কৰা হে মই হাগবা আহিছা তই বহি যা এতিয়া হাগবা পৰা হোৱা নাই নহয় এইয়াতে পাইপ লগাবা আছে এই দুটা বাকচৰ ওপৰত ঢাকনি দিবা আছে কি কহে তই মই ইমান দিনে এৰাল দাড়ি দেখি আৰু চকুকেইটা আৰ কৰি মই হাগি বুঢ়া হলো আজিতে হাগবা নৰি বুলি কলি মই কিয় মানিমে কি হল লেট্ৰিনে এৰাল হে হাগবা নৰি এই গু বাৰু কোন ফালি যায় তই মোক কৈছো এই দুটা বাকাচ এই নাংমেনি হান বাকাচ দুটা আমাৰ খুৰেৰে বিয়াত অনা বাকাচটোৱে অলপ ডাঙাৰেই ভাগ্য ভাল খুনে খালা বুলিহে নহলি তোক মই আজি দেখিয়ে দিলো হয় দাদা চাও এই বাহিৰত হাগা আৰু লেট্ৰিনত হাগাটো বহুত পাৰ্থক্য আছে বাহিৰত যেনকে নহয় হাগবা পাৰিবি লেট্ৰিনত কিন্তু এই পাইপ চাইপ দৰ্জা লগাৰ পিছতহে হাগবা পাৰিব পাঠিকাদা তোৰ উজিয়া শংকা কথাত মোৰ গু উজিয়াই যায় আগত জাগাত ষ্টক হল বাৰু যি কি নহওক ঘৰটো বাৰু ঠিকে আছে মুঠটোৰ আৰু টপিলেও বাৰু বেৰাত নুখুন্দিয়া হ'ল কিন্তু এই মালটো মোৰ পচন্দ হোৱা নাই নহয় বাৰু এই মালকেইটা পচন্দ হোৱা নাই মানে এ দস্তু মত হাত লাইন এতিয়া গাঠাই আছে এ চৰকাৰী হিচাপ হে চৰকাৰী হিচাপ মোৰ কতি হিচাপ তই জানা মোৰ গুৰবাহাত এই পুৱা গু ধৰে চৰকাৰে হিচাপ জানে কিবা হে চকুৰ খোলান দুটা বাতি দিছা এই মোৰ দিনত কইনাই হাগে আৰে পুৱা কৰিয়ে তই কৈছা এইগিলাক কাম চৰকাৰে কৰা নাই চৰকাৰে তই ভালকে দিছি সেইগিলাক বাৰু বাতি বাপা চাও মোক অলপ কিবা কৰি বৰি দিবা নোৱাৰে জাগাৰ মাল পোৱা মই কি কৈছে আপুনি মোক কিবা 2 নম্বৰী ঠিকাদাৰ আম পাইছে নেকি মই 1 নম্বৰী মই দস্তুমাৰ 1 নম্বৰী ঠিকাদাৰ মই সেইবিলাক আপোনাৰ আজা বাজা কথা শুনবা অহা নাই নহয় হেৰি হতৰ মা টকো বাটৰ বাহান্দাল লৈ আছো নাই 1 নম্বৰী ঠিকাদাৰ চেলাবা আহিছি নহয় মানে কি মানে নহয় কি মানে কেনে তোক মই হতৰু বৈদিয়া খুজতীয়া ভাড়া দি ঢালো হয় নাল্লা নহয়
চকুতে চকু থৈ কিয় হাঁহিতি মাৰা উমি উমি জ্বলিছে মোৰ হিয়া অ মাইনা মাইনা তোমালোকে লেট্ৰিন বিলাক পাইছা না নাই নহয় দাদা আমি লেট্ৰিন পোৱা নাই নহয় হয় নেকি অ দাদা নেকি ঠিকাদাৰ অ আমি যে লেট্ৰিন পোৱা নাই নহয় দাদা হয় নেকি অ এ হ'ব হ'ব তুমি একো চিন্তা কৰবা নালাগে দাদা লেট্ৰিনটো দিবি দিম কিয় নেদিম মাইনা মই তোমাক কালিৰ ভিতৰত মাল পেলাই দিম দাদাৰ লগত আকৌ মই যোগাযোগটো কৰিবা দাদা হ'ব হ'ব একো কথা কালি বাৰু পিছে যাওঁতে আমি ফোন নাম্বাৰ চাম্বাৰখিনি অলপমান ল'ম মোৰ নাম্বাৰটো লৈ যাবি দাদা ল'ম দে মাল চালবিলাক পৰে নপৰে অলপ চাব লাগিব আকৌ হয়নে নহয় হ'ব দে দাদা আমাৰ তাত একাপ চাহ খাই আহিবি দৰকাৰ হয় নেকি এ হ'ব কথা নাই পিছে তুমি স্কুলৰ পৰা ঘূৰি আহিছা চলিটো থৈ মই চাহ কাপ খাই পেলাই যাম